নমস্কাৰ দ্ৰুত সংবাদলৈ স্বাগতম জনাই ষ্টুডিঅত মই বিষ্ণু শইকীয়া কুকৰাঝাৰত কুটাঘাটকাৰীয়ে বিস্ফোৰণেৰে উৰুৱালে ৰেলপথ মাজনিশা কুকৰাঝাৰ আৰু চালাকাটি ষ্টেচনৰ মাজৰ শিঙিমাৰীত বিস্ফোৰণ ৰেলপথত IED সংস্থাপন কৰি বিস্ফোৰণ ঘটোৱাৰ সন্দেহ ৰেলপথ চোৱাৰে পুনৰ আৰম্ভ হৈছে ৰেল সেৱা বিস্ফোৰণৰ পাছত দীৰ্ঘ সময় ব্যাহত হৈ আছিল ৰেলৰ চলাচল কুকৰাঝাৰ ষ্টেচনত আবদ্ধ হৈ পৰিছিল কেইবাখনো ৰেল ক্ষিপ্ৰতাৰে মেৰামতি কৰা হয় ৰেলপথ চোৱা বৰভূমিত নতুন চৰকাৰ গঠনৰ পাছতেই প্ৰথমটো কুটাঘাট কুকৰাঝাৰৰ ৰেলপথত বিস্ফোৰণৰ পাছত BTCৰ আৰক্ষী প্ৰশাসনত হাহাকাৰ ফৰেনচিক আৰু বোমা বিশেষজ্ঞই আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৰেলপথত বিস্ফোৰণৰ পাছত সামাজিক মাধ্যমত প্ৰাক্তন BTC প্ৰধান প্ৰমোদ বড়োৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কেইবাটাও কাৰণত পৰিস্থিতি অস্থিৰ হৈছে বুলি পোষ্ট পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ পূৰ্বে নেতৃত্বক ব্যৱস্থা গ্ৰহণৰ আহ্বান প্ৰমোদ বড়োৰ বৰপথাৰৰ 12মুখীয়া গাঁৱত বিধ্বংসী অগ্নিকাণ্ড জুইত জাহ গ'ল প্ৰায় 15 লাখ টকাৰ সা সম্পত্তি অগ্নিকাণ্ডত চাৰখাৰ এটা পৰিয়ালৰ ঘৰ ঘটনাৰ সময়ত ঘৰত নাছিল গৃহস্থ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ তিনচুকীয়াৰ ডুমডুমাত বিধ্বংসী অগ্নিকাণ্ড অৰূপ চাইকেল ষ্টৰতে অগ্নিকাণ্ড জুইত জাহ গ'ল বহু টকাৰ সামগ্ৰী 6খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে নিৰ্বাপন কৰে জুই শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ভোজা সীমান্তৰ বিলগাঁৱত বিদ্যুৎ স্পৃষ্ট হৈ পোৱালিসহ দুটা বন্যহস্তীৰ কৰুণ মৃত্যু পথাৰত লগোৱা সৌৰচালিত তাঁৰত লাগি মৃত্যু হয় হাতী দুটাৰ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰিছে বন বিভাগে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত পুৰণিগুদামত আৰম্ভ ন্যায় যাত্ৰা ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যনৰ সৌজন্যত ন্যায় যাত্ৰা কাৰ্যসূচী ফাষ্ট ট্ৰেক আদালত গঠন কৰি জুবিনৰ মৃত্যুৰ গোচৰৰ বিচাৰ ক্ষিপ্ৰতৰ কৰাৰ দাবী জনাইছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে গোলাঘাটৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ এডাল যুৱকৰ চাইকেল যাত্ৰা জুবিন গাৰ্গৰ ফটো সম্বলিত টি-চাৰ্ট পিন্ধি ডিঙিত গামোচা লৈ ন্যায় যাত্ৰা 12জনীয়া যুৱকৰ দলটো দিল্লীৰ ৰোহিণীত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত নিহত 4টা মষ্ট ৱান্টেড গেংষ্টাৰ নিহত গেংষ্টাৰ কেইটা বিহাৰৰ ছিগমা গেঙৰ বুলি জানিব পৰা গৈছে আৰক্ষীৰ গুলীত নিহত ছিগমা গেঙৰ নেতা ৰঞ্জন পাঠকো নিহতসকলৰ ভিতৰত 3টা বিহাৰৰ আৰু আনটো দিল্লী মাজনিশা প্ৰায় 2:30 বাহাদুৰ শাহ মাৰ্গত আৰক্ষীৰ এনকাউণ্টাৰ নিহতসকল ক্ৰমে ৰঞ্জন পাঠক বিমলেশ মাহাতো মনীষ পাঠক আৰু অমন ঠাকুৰ দিল্লী আৰু বিহাৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল জাগিৰোডৰ নেলিত 8 দিনে নিৰুদ্দেশ হৈ আছে এগৰাকী মহিলা 4 বছৰীয়া পুত্ৰসহ নিৰুদ্দেশ হৈছে মহিলাগৰাকী 16 অক্টোবৰত দুহটিহাবাগী গাঁৱৰ ঘৰৰ পৰা নেলি চিকিৎসালয়লৈ বুলি ওলাই গৈছিল মহিলাগৰাকী বন্ধ হৈ আছে মহিলাগৰাকীৰ মোবাইল নগাঁৱৰ কঠীয়াতলীত চোৰৰ সন্ত্ৰাস গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাট চোৰে নগদ ধনৰ লগতে লুটি নিলে সোণৰ অলংকাৰ কঠীয়াতলী কামপুৰ সংযোগী পথত চুৰিকাণ্ড চোৰৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে নুমলীগড়ত ভয়াৱহ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে মৰঙীত শালি ধানৰ খেতি পথাৰ তহিলং কৰিছে জাক জাক বন্যহস্তীয়ে ৰাইজে উজাগৰে পাৰ কৰিছে নিশা বন্যহস্তীৰ উপদ্ৰৱত উপায়হীন সৰ্বসাধাৰণ কৃষক নিৰ্লিপ্ত বন বিভাগ বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা খাটি খোৱা কৃষক মিৰিপথাৰ তেলীয়া গাঁৱত ঢলাকছাৰী পংকিয়াল আদিকে ধৰি কেইবাখনো গাঁৱৰ ধাননি পথাৰ তহিলং কৰাত ক্ষোভিত হৈ পৰিছে কৃষক ৰাইজ বন বিভাগলৈ বাট নাচাই হাতী খেদাৰ চেষ্টা কৃষক ৰাইজৰ শিৱসাগৰত আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ জিলাখনত দৈনিক মৃত্যুমুখত পৰিছে শ গাহৰি ডিমৌৰ ৰাজচক্ৰৰ পাছত এইবাৰ শিৱসাগৰ আৰু নাজিৰাৰ ৰাজচক্ৰটো নিষিদ্ধ কৰা হৈছে গাহৰি মাংস কিনা বেচা কটা আৰু সৰবৰাহ আফ্ৰিকান সোৱাইন ফিভাৰক লৈ লোকচানৰ সন্মুখীন থলুৱা গাহৰি পালক পশুপালন বিভাগে নিধন কৰিছে শ গাহৰি আক্ৰান্ত অঞ্চলসমূহত নিধন কৰা হৈছে জীৱিত গাহৰিসমূহ গাহৰি পালকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰ্যটকৰ বাবে মুকলি হল পবিতৰা অভয়াৰণ্য অনুষ্ঠানত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে বিগত পৰ্যটন বৰ্ষত পবিতৰালৈ আগমন ঘটিছিল ৩৪,৩৯০ গৰাকী দেশী বিদেশী পৰ্যটকৰ
বাক্সা শালবাৰীত আৰক্ষী প্ৰশাসনৰ ব্যতিক্ৰমী প্ৰয়াস মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতীৰ বাবে যোগান ধৰিলে কলগছ আৰক্ষী বাহিনীৰ লোকে গাঁৱে গাঁৱে সোমাই সংগ্ৰহ কৰিলে কলগছ দীপাৱলীত ব্যৱহাৰ হোৱা কলগছসমূহ যোগান ধৰিলে মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ধেমাজি বিধানসভা সমষ্টিত স্বাস্থ্য বিভাগৰ উদ্যোগত মেগা স্বাস্থ্য শিবিৰ 24 অক্টোবৰত ধেমাজি বিধানসভাৰ সমষ্টিৰ বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বৃহৎ স্বাস্থ্য শিবিৰ আয়োজন কৰা হয় ৰোগ চিনাক্তকৰণৰ পাছত 18 বছৰৰ তলৰ কিশোৰক চৰকাৰে আগবঢ়াব বিনামূলীয়া চিকিৎসা সেৱা ডিগবৈ আৰক্ষী থানা চৌহদত ভাওনা প্ৰদৰ্শন কালী পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় ৰাম পৰাজয় সীতা পাতাল গমন শীৰ্ষক ভাওনা ডিগবৈ আৰক্ষীৰ উদ্যোগত কালী পূজাৰ বৰ্ণাঢ্য কাৰ্যসূচী ডিচেম্বৰ অথবা জানুৱাৰীত উদ্বোধন কৰা হ'ব বটদ্ৰৱাৰ প্ৰকল্প কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থাপন কৰিছিল এই আধাৰশিলা অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ আৰু আলফা স্বাধীনৰ সংঘৰ্ষত নিহত এজন আলফা স্বাধীনৰ কেডাৰ নিহত কেডাৰজনৰ পৰা উদ্ধাৰ এটা HK চিৰিজৰ বন্ধু 3টা গ্ৰেনেড 3টা বেগ নামচা অঞ্চলৰ 6 মাইলত সংঘটিত হৈছে এক ঘটনা 6 মাইল এলেকাত লুকাই আছিল 6-7জন আলফা কেডাৰ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল অসম ৰাইফলছে বৰ্তমানো অসম ৰাইফলছে অব্যাহত ৰাখিছে আলফা স্বাধীন বিৰোধী অভিযান দীপাৱলীৰ নিশা শিৱসাগৰৰ উত্তপ্ত পৰিস্থিতি নিচাসক্ত যুৱকৰ আক্ৰমণৰ বলি 2 যুৱক চুৰিয়া 2 যুৱকৰ আক্ৰমণ নিচাসক্ত যুৱকৰ চুৰিকাঘাটত আহত যুৱক দুজনৰ নাম ৰাহুল বৰুৱা আৰু আসিফ খান শিৱসাগৰৰ ষ্টেচন চাৰিআলিত নিশা সংঘটিত হয় এই ঘটনা পৰীক্ষিত ডেকা নামৰ এজন যুৱকে কৰিছিল আক্ৰমণকাৰী পৰীক্ষিত ডেকাক ৰাইজে কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক ৰাহুল বৰুৱাৰ ঘৰ ষ্টেচন চাৰিআলি আৰু আসিফ খানৰ ঘৰ BG ৰোডত বুলি জানিব পৰা গৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বুদ্ধ বিহাৰ কমিটিৰ উদ্যোগত দুদিনীয়াকৈ মাৰ্ঘেৰিটা বুদ্ধ বিহাৰ প্ৰাংগণত দানোত্তম কঠিন শিৱৰ দানোৎসৱ উদযাপন কৰা হয় অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ক লৈ ৰাজ্যৰ শাসকীয় বিজেপিয়ে বুধবাৰৰ পৰা ৰাজপথলৈ ওলাই আহিছে বিজেপিৰ এই কাৰ্যক বিৰোধী তথা সৰ্বসাধাৰণ ৰাইজে ব্যাপক সমালোচনা কৰা দেখা গৈছে বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি চাহ বাগিচাখনৰ অৰবিন্দ সিং নামৰ এজন কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় শ্ৰমিকসকলে অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত শুশ্ৰূষা ক্ষেত্ৰৰ পৃষ্ঠপোষকতা তামুলপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মেগা স্বাস্থ্য মেলা অনুষ্ঠিত হয় তামুলপুৰ কমাৰ্চ কলেজত অনুষ্ঠিত মেগা স্বাস্থ্য মেলাত শতাধিক ৰাইজে অংশগ্ৰহণ কৰে তিনিচুকীয়াৰ হিজুগুৰিত হঠাৎ জ্বলি উঠিল ৰখাই থোৱা এখন ট্ৰাক হিজুগুৰিত ট্ৰাক ষ্টেণ্ডত ৰখাই থোৱা আছিল ট্ৰাকখন পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত ট্ৰাকখনৰ জুই নুমুৱাবলৈ সক্ষম হয় বৃহস্পতিবাৰে মুকলি কৰা হ'ব পবিতৰা অভয়াৰণ্য এশিঙীয়া গড়ৰ ৰমভূমি পবিতৰা অভয়াৰণ্য ইতিমধ্যেই মুকলি কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰী বিজেপিয়ে জুবিন গাৰ্গক চূড়ান্ত অপমান কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাৰ বিভাগ প্ৰত্যক্ষ বা পৰোক্ষভাৱে চুগুৰি পবিত্ৰ মাৰ্ঘেৰিটাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে সংবাদমেল সম্বোধন কৰি এই দাবী বিধায়ক অখিল গগৈ আগৰতলাৰ ইস্কন মন্দিৰ আৰু জগন্নাথ মন্দিৰত গোবৰ্ধন পূজা আৰু অন্নকূট উৎসৱৰ আয়োজন 110 কেজি চাউল আৰু 56 প্ৰকাৰৰ শাক পাচলিৰে প্ৰস্তুত কৰিছে বিশাল অন্নকূট ভোগ পুৱাৰ পৰা ভক্তসকলৰ ভিৰ কৰিছে মন্দিৰ প্ৰাংগণত প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি সামগ্ৰী এজাক কিশোৰৰ সংগীতৰ প্ৰিয় শিল্পীক জনালে শ্ৰদ্ধাঞ্জলি বাহিত তুলিলে মায়াবিনী গীতৰ সুৰ গীটাৰত বজালে বাটৰে শেষতে গীতটি এই অনুষ্ঠানে আৱেগিক কৰি তুলিলে উপস্থিত সকলো সোণাপুৰৰ জুবিন ক্ষেত্ৰত ৰাজনৈতিক শ্লোগান দিলে বিশেষ সম্প্ৰদায়ৰ একাংশ লোকে জুবিন ক্ষেত্ৰৰ পৰিৱেশ অপবিত্ৰ কৰাৰ প্ৰচেষ্টা চলাইছে এটা চক্ৰই সমাধি ক্ষেত্ৰক যেন ৰাজনৈতিক ক্ষেত্ৰলৈ পৰিণত কৰাৰ চেষ্টা চলাইছে এই দুষ্ট চক্ৰটোৱে জুবিন ক্ষেত্ৰত উপস্থিত হৈ বিশেষ সম্প্ৰদায়ৰ একাংশ লোকে দিলে চৰকাৰ বিৰোধী শ্লোগান বিভিন্ন ৰাজনৈতিক শ্লোগানেৰে জুবিন ক্ষেত্ৰৰ পৰিৱেশ উত্তাল কৰি তোলে বিশেষ সম্প্ৰদায়ৰ একাংশ লোকে অসমবাসীৰ হিয়াৰ আমঠুৰ সমাধি ক্ষেত্ৰত ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰিব খোজাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া বিভিন্ন দল সংগঠনে জুবিন ক্ষেত্ৰত ৰাজনৈতিক শ্লোগান দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে বাক্সাৰ নিকাচি কাণ্ডৰ এজন অভিযুক্তক আটক আৰক্ষীৰ জালত UPPLৰ নেতা হৰে কৃষ্ণ পাঠক 15 অক্টোবৰৰ নিকাচি কাৰাগাৰৰ সন্মুখত সংঘটিত হিংসাত্মক ঘটনাত নাম সাঙুৰ খাইছিল হৰে কৃষ্ণ পাঠক
ভালুকডঙাৰ পৰা আটক কৰে হৰেকৃষ্ণ পাঠকক সম্প্ৰতি বৰমা আৰক্ষীৰ জিম্মাত হৰেকৃষ্ণ পাঠক ধৃত হৰেকৃষ্ণ পাঠকৰ ঘৰ বাক্সাৰ গাৰামদেউ দীপাৱলীৰ দিনটোতো জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ জুবিন ক্ষেত্ৰলৈ পুৱাৰে পৰা নিশালৈ অব্যাহত আছে জুবিন অনুৰাগীৰ সোঁত বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিন গাৰ্গৰ অনুৰাগীয়ে জনালে শ্ৰদ্ধাঞ্জলি নাম প্ৰসংগৰ পৰা আৰম্ভ কৰি জুবিনৰ গীতেৰে নিতৌ দিনে নিশাই মুখৰিত হৈ আছে জুবিন ক্ষেত্ৰ কি দিন কি ৰাতি জুবিন ক্ষেত্ৰত সদায় একে পৰিৱেশ প্ৰাণৰ শিল্পীগৰাকীক একাজলি শ্ৰদ্ধাঞ্জলি জনাই আত্মাৰ চিৰশান্তি কামনাৰ বাবে ঢপলি আহিছে ভিন্ন প্ৰান্তৰ পৰা জুবিন অনুৰাগীসকল জুবিন ক্ষেত্ৰত নাই কোনো বয়সৰ সীমা নাই কোনো জাতি ধৰ্ম সকলো সদল বলে ওলাই আহি মৰমৰ শিল্পী জুবিন গাৰ্গলৈ জনাইছে শ্ৰদ্ধাঞ্জলি জুবিন ক্ষেত্ৰত বিশেষ ফটকা ফুটাই প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবী ফটকাত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি ফুটালে অনুৰাগী জুবিন গাৰ্গৰ স্মৃতিত কাহিলীপাৰাত সৰ্বধৰ্ম প্ৰাৰ্থনা ফৰেনচিক ফিল্ডত সোমবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা সৰ্বধৰ্ম প্ৰাৰ্থনাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত নিশা ভাগ লৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ফৰেনচিক ফিল্ডত আয়তীৰ সৈতে বহি সৰ্বধৰ্ম প্ৰাৰ্থনাত ভাগ লোৱাৰ লগতে উপস্থিত ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে গৰিমা গাৰ্গে কাহিলীপাৰাৰ ফৰেনচিক ফিল্ডত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে গামোচাৰে সন্মান জনালে গৰিমা গাৰ্গক শীঘ্ৰে সমাপ্ত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত বোকাখাতত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ইতিমধ্যে ছিংগাপুৰত অসমৰ পৰা যোৱা SITৰ বিষয়ে আৰম্ভ কৰিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত জুবিন গাৰ্গৰ মৃত্যুক লৈ গৌৰৱ গগৈয়ে ৰাজনীতি কৰাৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ইপিনে বাক্সাৰ ঘটনাত তৃতীয় পক্ষৰ হাত থকাৰ বিস্ফোৰক অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ ভুৱা জুবিন অনুৰাগীৰ উচতনিৰ ফলত নিকাচি কাণ্ড সংঘটিত হোৱা বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ হাটবৰত তেজপুৰ আৰক্ষীৰ অভিযান মঙলবাৰে নিশা আটক কৰে চুৰি হোৱা লেপটপ ক্ৰয় কৰা দোকানী তেজপুৰৰ পৰা লেপটপ চুৰ কৰি কলিয়াবৰৰ হাটবৰৰ মোবাইল কেয়াৰত বিক্ৰী কৰি ৰঙাঘৰ আলহী হ'ল চুৰসহ মোবাইলৰ দোকানৰ স্বত্বাধিকাৰী তেজপুৰ আৰক্ষীয়ে জখলাবন্ধাৰ আৰক্ষীৰ সহযোগত বিক্ৰী কৰা লেপটপসহ আৰক্ষীয়ে আটক কৰে লেপটপ চোৰটোক সোধাপোছাৰ বাবে তেজপুৰ আৰক্ষী থানালৈ লৈ যায় চুৰি লেপটপ ক্ৰয় কৰা মোবাইল দোকানৰ স্বত্বাধিকাৰী তাহিদ হুছেইনক গোৱালপাৰা জিলাৰ শিঙিমাৰীৰ জয়পুৰ বজাৰ সংযোগী পথ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে অতি নিম্নমানৰ পথ মেৰামতি কৰি ৰাইজক ৰামঠগন দিয়াৰ চেষ্টা চলাইছে ঠিকাদাৰে পথ মেৰামতি কৰাৰ পাছতেই বখলে এৰাইছে আৰু ইয়াৰ পাছতেই ৰাইজে অভিযোগ উত্থাপন কৰিছে বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী দ্বিগুণপাৰ ৰাজহুৱা খেলপথাৰ অনুষ্ঠিত মথুৰা কাকতি আৰু তৰুণচন্দ্ৰ কাকতি সুৱৰ্ণী চলন্ত ট্ৰফী প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ সফল সমাপ্তি চূড়ান্ত খেলখনত অৱতীৰ্ণ দদৰা শংকৰজ্যোতি সংঘ আৰু ভাকাজান নিউ ষ্টাৰ ক্লাব তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখন নিৰ্ধাৰিত সময়ত এক গ'লত অমীমাংসিত হৈ ৰোৱাত খেল পৰিচালকে ট্ৰাইবেকাৰ পদ্ধতি অৱলম্বন কৰা ট্ৰাইবেকাৰত ভাকাজান দলে চূড়ান্ত বিজয়ী সন্মান লাভ কৰে কংগ্ৰেছৰ বাবে আদিবাসীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰা নাই সুদীৰ্ঘ বছৰে কংগ্ৰেছে কি কৰিলে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা আচাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অমৰজিৎ কেৰকেটাৰ জনজাতিকৰণৰ বাবে কংগ্ৰেছকে দায়ী কৰি সৰভল আচাৰ নেতাগৰাকী আদিবাসী ৰাইজৰ ওচৰত কংগ্ৰেছ দলে প্ৰথমে ক্ষমা খোজক পৱন সিং ঘাটোৱাৰ ভীমানন্দ তাঁতীয়ে কংগ্ৰেছৰ বাবে অসমত আদিবাসীসকলে পোৱা নাই জনজাতিৰ মৰ্যাদা সেই কংগ্ৰেছৰ নেতাই আজি জনজাতিকৰণৰ দাবীত আন্দোলন কৰিবলৈ উঠি পৰি লাগিছে বুলি কয় অমৰজিৎ কেৰকেটাৰে জামুগুৰিহাটৰ টৌভঙাৰ নবিল ব্ৰহ্মাগাঁৱত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ গাঁওখনৰ ৰঞ্জিত নাৰ্জাৰী নামৰ যুৱকজনে নিজৰ ঘৰৰ পথৰ ওচৰতে এটি বিৰল প্ৰজাতিৰ কাছ প্ৰত্যক্ষ কৰে কাছটি ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ত এৰি দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছে ৰঞ্জিতে 23 অক্টোবৰ বৃহস্পতিবাৰে ঢেকিয়াজুলিত চাহ জনগোষ্ঠী আদিবাসীৰ বৃহৎ গণসমাৱেশ চাহ জনগোষ্ঠী আদিবাসীক জনজাতিকৰণৰ মৰ্যাদা শ্ৰমিকৰ মজুৰি ভূমি পট্টা প্ৰদানৰ দাবীত হ'বলগীয়া বৃহৎ গণসমাৱেশক লৈ আচ্ছা আচাৰ নেতৃত্বক আহ্বান জনালে চাহ জনগোষ্ঠী আদিবাসী ৰাইজে
আন্দোলনৰ কাৰ্যসূচী বন্ধ কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ হাজাৰ হাজাৰ লোকৰ সমাগম হ'ব বৃহৎ গণসমাৱেশত এই তথ্য সদৰি কৰে সংগঠনকেইটাৰ নেতৃত্বই যিকোনো বিনিময়ত জনজাতিকৰণৰ মৰ্যাদা দিবই লাগিব বুলি আমি আপোচ নকৰোঁ বুলি চৰকাৰক হুংকাৰ প্ৰদান জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ উচিত তদন্ত তথা ন্যায়ৰ দাবীত শিৱসাগৰত কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে কৰা অনশনৰ বুধবাৰে অন্তিম দিন সোমবাৰৰ পৰা সংগঠনকেইটাৰ 8গৰাকী সদস্য বহিছে অনশন আৰ্থ ভিয়াৰামতো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই শোণিতপুৰ জিলাৰ বালিপৰাৰ গোৰ্খা সংঘই গোৰ্খাসকলৰ পবিত্ৰ উৎসৱ দেউচি ভৈলীয়ে এই বছৰৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মঙলবাৰে গ্ৰাম্য সংগ্ৰহালয় আৰু কৃষ্টি বিকাশ কেন্দ্ৰই আয়োজন কৰে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটোত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত থাকি গ্ৰাম্য সংগ্ৰহালয়টোৱে নতুন প্ৰজন্মক অতীতৰ সৈতে চিনাকি কৰি দিয়াত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে জুবিন গাৰ্গৰ আধৰুৱা সপোন পূৰণ কৰি জুবিন গাৰ্গৰ নামত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰশিক্ষণ একাডেমী নিৰ্মাণৰ কথা চিন্তা চৰ্চা কৰিব অইল ইণ্ডিয়া লিমিটেডে এই কথা জনালে অইলৰ কাৰ্যবাহী সঞ্চালক মাধুৰ্য বৰুৱাই নৱৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত মঙলবাৰৰ পৰা দুলীয়াজানৰ নেহেৰু মৈদামত 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে অল ইণ্ডিয়া গোল্ড কাপ ফুটবল প্ৰতিযোগিতাখনত 11টা দলে অংশগ্ৰহণ কৰিছে যোৰহাট বন বিভাগ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অৰণ্য মানৱ যাদৱ পায়েঙৰ কোকিলামুখৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বৃক্ষৰোপণৰ বাবে তেলেংগানা ৰাজ্যসভাৰ এজন সাংসদে আগবঢ়াইছিল 25 লাখ টকা একাংশ চৰকাৰী বিষয়াই এই অঞ্চলটো মাজুলী জিলা প্ৰশাসনৰ অন্তৰ্গত বুলি ঘূৰাই পঠিয়ালে সেই ধন যদিহে অঞ্চলটো মাজুলীৰ অধীনত তেন্তে কিয় সেই পুঁজি মাজুলী জিলালৈ দিয়াৰ ব্যৱস্থা নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে আনহাতে যোৰহাটৰ বন বিভাগে মাজুলীৰ অন্তৰ্গত বুলি কোৱা এই অঞ্চলটোত চলে ব্ৰহ্মপুত্ৰৰ বালি খনন কৰিবলৈ অনুমতি প্ৰদান কৰিছে আকৌ যোৰহাটৰ বন বিভাগে যদিহে অঞ্চলটো যোৰহাটৰ অধীন নহয় তেন্তে বালি খননৰ বাবে যোৰহাট বন বিভাগে কেনেকৈ অনুমতি দিলে বুলি উত্থাপিত হৈছে প্ৰশ্ন অভিযোগ অনুসৰি জধে-মধে বালি খননৰ অনুমতি দিয়াৰ লগতে অঞ্চলটোত অবৈধভাৱে বালি খনন কৰা তীব্ৰ ভাবুকি আহিছে কোকিলামুখ অঞ্চললৈ এই বিষয়টো যোৰহাট বন বিভাগৰ শীৰ্ষ বিষয়াসকলক অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰা অভিযোগ অৰণ্য মানৱ যাদৱ পায়েঙৰ কোকৰাঝাৰৰ বেদলাংমাৰী গাঁৱত চাঞ্চল্যকৰ ঘটনা জংঘলত উদ্ধাৰ এমাহ পূৰ্বে অপহৃত কিশোৰীৰ লাওখোলা কিশোৰীগৰাকীক অপহৰণৰ পাছত ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পৰিয়ালৰ ফুলচান আলী নামৰ এজনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ফুলচান আলীৰ ঘৰ ধুবুৰীৰ বনিয়ামাৰী গাঁৱত ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত ৰুজু হৈছে গোচৰ এমাহৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ দোষীক গ্ৰেপ্তাৰ কৰি শাস্তি বিহাৰ দাবী ভুক্তভোগী পৰিয়ালটো তিতাবৰৰ নগাবাদ মুক্তিনগৰত নৃশংস হত্যাকাণ্ড পত্নীক মৰিয়াই হত্যা তৰুণ চুতীয়া নামৰ লোকজনৰ প্ৰহাৰত জুমি চুতীয়াৰ মৃত্যু পাৰিবাৰিক কন্দলৰ বাবে পত্নীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে তেজপুৰত কুকুৰ চুৰ কৰি পলায়নৰ চেষ্টা চলাওঁতে সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা মাৰুতি চুইফ্ট বাহনৰ খুন্দাত এজন স্কুটি আৰোহীৰ মৃত্যু হোৱাৰ লগতে এজন আহত হয় মৃত লোকজন জামুগুৰিৰ ৰিদীপ দাস আহত ভদ্ৰ দাসক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কাৰ্বি আংলঙৰ পৰা তেজপুৰলৈ আহি পদপথৰ 7টাকৈ কুকুৰ চুৰি কৰি এখন চুইফ্ট গাড়ীত লৈ যোৱাৰ সময়তে ভোজকোৱা চাপৰিত এখন স্কুটিত খুন্দা মাৰে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে আকষ্টিন তাৰো চাৰ্বিনং চীনা আৰু আৰিজন হান্তেক আটক কৰিছে মহানগৰীৰ বেলতলাত যুৱকৰ ৰহস্যজনক মৃত্যু লাষ্টগেটৰ সূৰ্য এনক্লেভৰ বি ব্লকৰ 4E ফ্লেটত এই ঘটনা মৃত যুৱকজনৰ নাম জেমছ বৰুৱা চিপ লোৱা অৱস্থাত থকা মৃতদেহ নমালে প্ৰেয়সীয়ে মঙলবাৰে যোৱা নিশা প্ৰেয়সীৰ লগতে আছিল জেমছ বৰুৱা ঘটনাস্থলীত উপস্থিত হৈছে দিছপুৰ আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰে যুৱতীগৰাকী ফৰেন্সিকৰ দলেও ফ্লেটটোত উপস্থিত হৈ চলাইছে পৰীক্ষা দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত তীৰ্থনগৰী হাজোত সন্দেহজনক লোকৰ ভয়াৱহ আগ্ৰাসন খিলঞ্জীয়াৰ ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনৰ অভিযোগ জালিয়াতিৰে স্থানীয় লোকৰ ভূমি নাম জাৰি কৰাৰ অভিযোগ 2023ত ভূমি বিক্ৰী কৰা দেখুৱাই নাম জাৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰায় 10 বিঘা ভূমি ভুৱাকৈ নাম জাৰি কৰাৰ অভিযোগ ঘটনাৰে হাজো ৰাজস্ব চক্ৰ কাৰ্যালয়ৰ একাংশ লোক জড়িত থকাৰ অভিযোগ খিলঞ্জীয়াৰ ভূমিত সন্দেহজনক লোকে খেতি কৰিছে এই গুৰুতৰ অভিযোগ আনিছে স্থানীয় একাংশ লোক
বাক্সাৰ গোৰ্খা অধ্যুষিত অঞ্চলসমূহত তিহাৰ উৎসৱ পালন দেশী ভৈলী নৃত্য কৰি আনন্দত আত্মহাৰা গোৰ্খা যুৱক যুৱতী কাতি মাহৰ শুক্লা ত্ৰয়োদশীৰ পৰা 5 দিনকৈ আৰম্ভ হৈছে গোৰ্খাসকলৰ মহান উৎসৱ তিহাৰ জুবিন গাৰ্গৰ ন্যায় নোপোৱা পৰ্যন্ত ঈদ উদযাপন নকৰো বুলি মুছলমান সমাজৰ সংকল্প দক্ষিণ কামৰূপৰ কুন্তলিত জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বকুত গীতটো পৰিৱেশন কৰি ন্যায় বিচাৰিলে মুছলমান লোকসকলে যোৰহাটৰ এটা অঞ্চলত বিশেষভাৱে উদযাপন কৰিলে দীপাৱলীৰ জাকজমকতা পৰিহাৰ কৰি মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে যোৰহাটৰ হেজাৰী গাঁৱৰ বামচুকৰ বাসিন্দাসকলে বৰপেটা জিলা সত্ৰ আৰু ন্যায়াধীশ দীপক ঠাকুৰীয়া আদালতৰ ঐতিহাসিক ৰায়দান পত্নী কন্যা হত্যাকাৰীক ফাঁচীৰ ৰায়দান হত্যাকাৰী ঋষভ দাসক ফাঁচী দিয়াৰ নিৰ্দেশ আদালতৰ 2023 চনৰ 13 অক্টোবৰ ঋষভ দাসে পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল কন্যা হিয়া দাস উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আছিল বৰপেটাৰ গান্ধীনগৰত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড হত্যাত অভিযুক্ত ঋষভ দাসক ঘটনাৰ দিনাই কৰায়ত্ব কৰিছিল আৰক্ষী এই ঘটনাৰ প্ৰায় 8 বছৰ পূৰ্বে নিজৰ ভনীয়েককো দাৰে আক্ৰমণ কৰি হাতৰ কেইবাটা আঙুলি ছেদ কৰিছিল অভিযুক্ত ঋষভ দাসে প্ৰথমবাৰৰ বাবে বৰপেটাৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাকাৰীক ফাঁচীৰ হুকুম প্ৰদান কৰিছিল শিৱসাগৰত জালত পৰিল প্ৰবঞ্চক ৰচনালীৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ প্ৰবঞ্চনাৰে বহু লোকৰ ধন সৰকাইছিল ৰচনালীয়ে শিৱসাগৰ মাজুলীকে ধৰি বিভিন্ন স্থানৰ লোকক প্ৰবঞ্চনাৰ অভিযোগ মেৰাপানীৰ পৰা গ্ৰেপ্তাৰ ৰচনালী ওৰফে মেৰাজুলক শিৱসাগৰ জয়সাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰচনালী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দাবীত তেজপুৰৰ সাহিত্য সংস্কৃতি ক্ৰীড়া ক্ষেত্ৰৰে জড়িত লোকৰে জন্ম লাভ কৰা কাঞ্চনজংঘা নামৰ অৰাজনৈতিক অনুষ্ঠানৰ উদ্যোগত অৱস্থান ধৰ্মঘট শতাধিক লোকে সমবেত হয় সকলোৱে সমস্বৰে মায়াবিনী গাই জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দাবী তোলে গুৱাহাটী মধ্যমখণ্ড ফেৰীঘাট স্থানান্তৰ ৰজাদুৱাৰলৈ স্থানান্তৰ মধ্যমখণ্ড ফেৰীঘাট ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে এই সিদ্ধান্ত বালিচৰে আৱৰি ধৰাত জল পৰিবহণত ব্যাপক ব্যাঘাত জন্মিছে ড্ৰেজাৰ মেচিনেৰে জলপথ মুকলি কৰাৰ আহ্বান যাত্ৰীসকলৰ এটা ঐতিহাসিক ঘটনাৰ সাক্ষী হ'ল মণিপুৰ সুদীৰ্ঘ 50 বছৰৰ মূৰত NSCN-IMMৰ সম্পাদক প্ৰধান থুইংলেং মুইভা উপস্থিত হয় মণিপুৰৰ ভূমিত টি মুইভা বুলি জনপ্ৰিয় বিদ্ৰোহী নেতাজনক আদৰণি জনাবলৈ মণিপুৰৰ উৰখুল জিলাৰ বক্সি গ্ৰাউণ্ডত সমবেত হয় সহস্ৰ লোক জেড প্লাছ ছিকিউৰিটিৰে পৰিবেষ্টিত হয় মণিপুৰত উপস্থিত হোৱা 51 বছৰীয়া মুইভাক সংগ দিয়ে তেওঁৰ সহধৰ্মিনী তথা NSCN-IMMৰ শীৰ্ষ নেত্ৰী এনুলি পাকাহাও মুইভাই বক্সি গ্ৰাউণ্ডত সমবেত হোৱা মুইভা অনুৰাগীসকলৰ মাজত আৱেগিক পৰিৱেশৰ সৃষ্টি হয় দক্ষিণ কামৰূপৰ গৰমাইত এজন সাংবাদিকৰ কামনাৰ বলি এগৰাকী নাবালিকা হোমষ্টেলৈ এৰি নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ নাবালিকাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সাংবাদিক জমিৰাল হাছানক ছয়গাঁৱৰ অগুৰি পথাৰত থকা দ্য হেভেন লজ এণ্ড হোমষ্টেলৈ নি ধৰ্ষণ কৰাৰ অভিযোগ ঘটনাৰ পিছতে অভিযুক্ত হাছানক পদবীৰ পৰা প্ৰেছ ক্লাবৰ পৰা বহিষ্কাৰ গুৱাহাটীৰ কৰ্মৰত সংবাদ প্ৰতিষ্ঠানৰ পৰা নিশা সাংবাদিকজনক অব্যাহতি দিয়া জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰিলে গ্ৰীচৰ 2 প্ৰেমিকাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুয়ে ক'লে জাষ্টিছ ফৰ জুবিন গাৰ্গ পৃথিৱী ভ্ৰমণত গ্ৰীচৰ 2 ছফ্টৱেৰ ইঞ্জিনিয়াৰ দিল্লীৰ পৰা শিলিগুৰি হৈ আহিছে অসমত উপস্থিত দুয়ো বুধবাৰে পুৱাৰ ভাগত ধুবুৰীৰ ওচৰত নৌকাত উঠি ব্ৰহ্মপুত্ৰ নৈৰ চৌদিশৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে ধুবুৰীৰ জাকিৰ খান নামৰ এজনৰ ঘৰতে নিশা কটালে দুয়োগৰাকী জাকিৰৰ ঘৰত গাঁওবাসীৰ অতিথি আপ্যায়নত মুগ্ধ হৈ পৰে দুয়ো বিদেশী পৰ্যটক মোবাইলত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ গীত শুনি আত্মহাৰা হৈ পৰে দুয়োগৰাকী জুবিন গাৰ্গৰ মৃত্যুত দুখ প্ৰকাশ কৰি দুয়ো আক্ষেপ প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গ এজন ভাল গায়ক আছিল আৰু ভাল মানুহ আছিল জাগিৰোডৰ আমলিঘাটত পথ দুৰ্ঘটনা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল গেছ টেংকাৰ দুৰ্ঘটনাৰ পাছতে টেংকাৰখনৰ পৰা নিৰ্গত হৈ থাকে গেছ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি গোগামুখত 3000 খেলুৱৈক আদৰিবলৈ সাজু তৃতীয় মিচিং ক্ৰীড়া মহোৎসৱ 2025ৰ অভ্যৰ্থনা সমিতি 5খন খেলপথাৰত চলিছে মহোৎসৱৰ আয়োজনৰ প্ৰস্তুতি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ দিনে নিশাই নামি পৰিছে অভ্যৰ্থনা সমিতি টিএমপিকেৰ উদ্যোগত তথা মিচিং সাহিত্য সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতাত 23 অক্টোবৰৰ পৰা 26 অক্টোবৰ 2025লৈ অনুষ্ঠিত হ'ব তৃতীয় মিচিং ক্ৰীড়া মহোৎসৱ অলিম্পিক সন্থাই অনুমোদন জনোৱা খেলসমূহৰ উপৰিও মিচিং জনগোষ্ঠীয় পৰম্পৰাগত খেলসমূহক লৈ প্ৰায় 18 বিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব কেইবাখনো বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাসমূহ
তিনিচুকীয়া বাৰেকুৰিত দুষ্প্ৰাপ্য হলুবান্দৰৰ পোৱালিটোৰ মৃত্যুৰ লগে লগে 21টালৈ হ্ৰাস পালে বাৰেকুৰিৰ হলুবান্দৰৰ সংখ্যা 3মহীয়া পোৱালিটোৰ মৃত্যুত বাৰেকুৰিত শোকৰ ছাঁ গোলাঘাট মৌখোৱাৰ পৰা জুবিন ক্ষেত্ৰলৈ চাইকেল যাত্ৰা গোলাঘাটৰ 12জন যুৱকে হিয়াৰামঠু জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত #জাষ্টিছ ফৰ জুবিন গাৰ্গ সম্বলিত বেনাৰ লৈ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰলৈ যাত্ৰা আৰম্ভ কৰিছে আৰু এতিয়া সময় হৈছে দ্ৰুত সংবাদৰ পৰা বিদায় লোৱাৰ ধন্যবাদ